Hello guys, welcome to my YouTube channel. আজি ঘৰতে আছো সো আজি এটা নতুন ভিডিঅ' বনাম। আজি এই ভিডিঅ'ত মই কি বনাম এইটো মই ভিডিঅ'টোত দেখাই আছো। আজি বেলেগ একো নাই। আজি ভিডিঅ'ত মানে জাস্ট এটা নতুন বস্তু এটা মই বনাইছো। মানে ৰাতিপুৱাৰ পৰা দাদা দুটা লগত লৈ মই এটা নতুন বস্তু বনাবলৈ চেষ্টা কৰিছো। সো এয়া মোৰ পিছফালে চাওক এইটো বনাবলৈ চেষ্টা কৰিছো। আপোনালোকক দেখাওঁ। এয়া বনাবলৈ চেষ্টা কৰিছোঁ। এইটো এটা ঘৰ নহয় জানো, টু ষ্টৰী ঘৰটো দেখিছেনে? গ্ৰাউণ্ড ফ্ল'ৰ আছে, ফাৰ্ষ্ট ফ্ল'ৰ আছে। একচুৱেলি এইটোত কি কৰিম মই, এয়া মানে মুৰ্গীৰ কাৰণে ইয়াতে দুটা ফ্ল'ৰ আছে, গ্ৰাউণ্ড ফ্ল'ৰ আৰু ফাৰ্ষ্ট ফ্ল'ৰ। চ' মই ভাবিলোঁ যে বজাৰৰ পৰা মুৰ্গী কিনি আমাৰ মানে হালতো বেয়া হৈছে। কেতিয়াবা যদি ডুপ্লিকেট মাল দিয়ে, কেতিয়াবা আকৌ দামটো বেছি হৈ যায়। কেতিয়াবা যদি কণী কিনিব যাওঁ, কণীও ডুপ্লিকেট দিয়ে। ব্ৰইলাৰৰ কণীটো ফাৰ্মৰ কণীটো ইমান ভাল নহয়। চ' এই চণীবিলাক মুৰ্গীৰ কথা এইটোতো খাবই লাগিব। আমাৰ এইটো ব্লাডত আছে, মুৰ্গী নাখালে নহয়। চ' গাইজ মই মানে কি কৰিলোঁ, আজি মানে নিজে মানে চেষ্টা কৰিলোঁ যে আজি ফ্ৰী পাইছোঁ টাইম, চ' বন্ধ দিন আছে। চ' এনেকৈ দুটা দাদা মিলাই ৰাতিপুৱাৰ পৰা বনালোঁ। ফাৰ্ষ্ট ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰ বনাই পেলাই এতিয়া মই ভাবিছোঁ মুৰ্গী পুহিব লাগিব। উপায়তো নাই আৰু কিমান আৰু কৰিব লাগিব। সেইটো কাৰণে ট্ৰাই কৰিছোঁ, চাওঁ কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ। চ' মই এই ঘৰটো আৰু এবাৰ দেখুৱাই দিছোঁ। এতিয়াও কমপ্লিট হোৱা নাই। কমপ্লিট হ'লে বাৰু দেখাম। এনেকৈ এই টিনৰ এই তলত কাঠ দি পেলাই এইটো ফাৰ্ষ্ট ফ্ল'ৰ। এয়া হ'ল আমাৰ, এইটো হ'ল আপোনাৰ এইটো হ'ল আমাৰ ড'ৰ। এনেকৈ সোমাব। এইবিলাক ক্লিয়াৰ হোৱা নাই, কমপ্লিট হোৱা নাই। এইটো গ্ৰাউণ্ড ফ্ল'ৰ, মানে দুটা ফ্ল'ৰত বনাম। ঘৰটো মোটামুটি ডাঙৰ হৈছে। এয়া চিকেন, এয়া মুৰ্গীৰ ঘৰ বনাব লৈছোঁ। ইয়াতে মানে একো বিজনেছ কাৰণত নহয়, জাষ্ট খালি মই নিজে চেষ্টা কৰিছোঁ কৰিব পাৰোঁ নে নাই, মানে নিজে খোৱাৰ কাৰণে আৰু এইটো কৰিছোঁ আৰু নিজে, মানে নট ফৰ বিজনেছ। এইটো নিজে কৰি পেলাই খাই কেনেকুৱা লাগে। চ' আজি ঘৰতে এইখিনি কাম কৰিলোঁ। চাওঁ কিমান দূৰ হয়, কিমান দূৰ নহয়, চেষ্টা কৰিছোঁ। গাইজ আপোনালোকে পাৰিলে যদি ইচ্ছা কৰে নিজেও ট্ৰাই কৰিব পাৰে। বাই বাই, টেক কেয়াৰ। আজিৰ ভিডিঅ'ত এইখিনিয়ে। নেক্সট ব্লগত লগ পাম।